হেল্ল' ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মানে কি জানেনে, আজি মই আপোনালোকক লৈ গৈ আছোঁ এটা বিখ্যাত গুৱাহাটীৰ মন্দিৰলৈ, মানে কামাখ্যা মন্দিৰ। বহুত দিনৰ পৰা যাম বুলি ভাবি আছোঁ, কিন্তু এটা প্ৰব্লেম কি জানেনে, আমাৰ যেতিয়া নিজৰ ঠাইত কিবা এটা বস্তু থাকে তেতিয়া আপোনাৰ যাম বুলি ভাবি থকা যায়, এফালে আপোনাৰ বাহিৰৰ মানুহে আহি চাই গুচি যায়। একদম এই বলিউডৰ এক্টৰনি এইবিলাক আহি চাই গুচি গ'ল। এইপিনে আমাৰ যি অসমৰ মানুহ, মানে কি যি লোকেল মানুহ, সেইবোৰে ভাবি থাকে আছে এইটো চাম পিছত, আৰু এনেকৈ ভাবি থাকোঁতে বাহিৰৰ মানুহে চাই যোৱা কাম শেষ হৈ যায়। এইবোৰ যিয়ে নহওক বাৰু, এতিয়া আমি আহি পালোঁ মন্দিৰত। মন্দিৰৰ প্ৰৱেশ কৰিম। মেইন মূল গেটখন চাওকচোন, পুৰা ফুলেৰে ডেইলি এনেকৈ সজাই তোলা হয়। এনেই বহুত মানুহ থাকে, কিন্তু আজি বেছি মানুহ নাই, মানে এইটো সময়ত বেছি মানুহ নহয়। এতিয়া সোমালোঁ, চাওক সেয়া সন্মুখত মা কামাখ্যা দেৱীৰ মন্দিৰ। আৰু এটা বস্তু লক্ষ্য কৰিছেনে, মা কামাখ্যা দেৱীৰ মুকুটকেইটা যে আছিলে ওপৰত, সেইকেইটা সোণালী কালাৰ, আগতে নাছিলে, এতিয়া সোণেৰে বন্ধোৱা হৈছে। মানে কি জানেনে, আম্বানীয়ে আহি পেলাই কামাখ্যা দেৱীৰ মেইন মন্দিৰৰ যিকেইটা মুকুট আছে, মানে গম্বুজ কেইটা, গোটেইকেইটা সোণেৰে, কিমান কেজি সোণা দিছে ইমান গম নাপাওঁ সেইটো ভালকৈ, কিন্তু গোটেই সোণেৰে একদম নিৰ্মাণ কৰি দিছে। ভাবকচোন, আৰু বা কিমান এনেকৈ মন্দিৰত। কি জানেনে, এতিয়াতো মানুহ বহুত কমেই আছে। এই যেতিয়া অম্বুবাচী মেলাৰ সময় হয়, তেতিয়া একদম ভিৰ, মানুহ সোমাব জেগা নোহোৱা হয়। আৰু সেইটো যে গ্লাছৰ ভিতৰত মানুহবোৰ দেখিছে, সেইবোৰ কি জানেনে, মেইন যিটো মন্দিৰ হয়, মানে মেইন মন্দিৰটো দৰ্শন কৰাৰ কাৰণে আপোনাৰ এই ৰাতিপুৱা 5টা মানৰ পৰা মানে লাইন ধৰি থাকিব লাগে। আমি আহিছোঁ দেৰিকৈ, 11টা মানত, গতিকে ভিতৰত সোমোৱাৰ সৌভাগ্যকণ নহ'ল। কেতিয়াবা বহুত ৰাতিপুৱা আহি পেলাই লাইন ধৰিব লাগিব। মানে যদি আপুনি 11-12টা বজাত আহে দিনত, তেতিয়াহ'লে আশা কৰি লাভ নাই। মানে ৰাতিপুৱা যোনে 5টাত আহে, সিও আপোনাৰ দিনৰ 1-2টা মানতহে মেইন মন্দিৰটো দৰ্শন কৰিব পাৰে। মানে ভাবকচোন কিমান মানুহ মানে কি ডেইলি আহে মন্দিৰটো দৰ্শন কৰিব। তাতে কিন্তু কেমেৰা এলাও নাই, গতিকে আপোনাৰ ভিতৰত গ'লেও আপোনালোকক দেখাব নোৱাৰিলেও হয়। এটা কথা জানেনে, কামাখ্যা দেৱী এখন শক্তিপীঠ কেনেকৈ হ'ল জানেনে? মানে ইয়াৰ এটা প্ৰবাদ আছে, মানে মহাদেৱৰ পত্নী অৰ্থাৎ সতী পাৰ্বতীৰ পিতৃ অৰ্থাৎ ৰজা দক্ষই এবাৰ এখন মস্ত ডাঙৰ যজ্ঞ পাতিছিল। আৰু যজ্ঞত কি কৰিলে জানেনে? মানে শিৱক মাতা নাই, অৰ্থাৎ শিৱক পাৰ্বতীক মাতা নাই, কিন্তু নিজৰ জীয়েকে নামাতিলেও যাব, গতিকে পাৰ্বতী যাবলৈ ওলাইছিল। আৰু কি জানে, শিৱই বাধা দিছে, তাৰপিছতো পাৰ্বতী গ'ল। তাৰপিছত আপোনাৰ যেতিয়া সেই যজ্ঞত পাৰ্বতী অৰ্থাৎ দেৱী পাৰ্বতী গ'ল, যাওঁতে দক্ষ ৰজাই মহাদেৱৰ কথা বহুত বেয়াকৈ পাৰ্বতীৰ আগত ক'লে। আৰু তেতিয়া কি হ'ল, নিজৰ স্বামীৰ অপমান সহ্য কৰিব নোৱাৰি পাৰ্বতী দেৱীয়ে কি কৰিলে, যি যজ্ঞৰ কুণ্ড থাকে, কুণ্ডত মানে নিজকে জা দিলে। আৰু এই কথাটো গম পাই মহাদেৱে একদম মানে কি বহুত ক্ৰোধিত হৈ পেলাই আহি পাৰ্বতী দেৱীৰ অৰ্থাৎ যিটো শৰীৰ, মৃত শৰীৰ, সেই শৰীৰটো কান্ধত লৈ পেলাই চব পিনে ঘূৰি ফুৰিলে। তেতিয়া কি কৰিলে, ভগৱান নাৰায়ণে নিজৰ সুদৰ্শন চক্ৰৰে সতী দেৱীৰ মানে কি গোটেই শৰীৰটো 51টা খণ্ডত টুকুৰা কৰি দিলে। আৰু তাৰে এটা টুকুৰা অৰ্থাৎ নিজৰ মানে কি সতী দেৱীৰ উৰুৰ অংশ অৰ্থাৎ কঁকালৰ অংশ এই কামাখ্যা অৰ্থাৎ নীলাচল পাহাৰৰ বৰ্তমান যিটো কামাখ্যা মন্দিৰ আছে, ইয়াতে পৰিছিল। আৰু এইখন এখন শক্তিপীঠ হ'ল। আৰু এনেকৈ 50টা শক্তিপীঠ আছে। আৰু এই যে ধুনীয়াকৈ সজাই দিয়া দেখিছে মন্দিৰটো, এনেকৈ বোলে ডেইলি প্ৰতিদিনে এনেকৈ ফুলেৰে সজাই দিয়া হয়, দেখিছেনে? একদম এইটোৱে হৈছে মা কামাখ্যাৰ মন্দিৰ। আৰু কি জানেনে, ইয়াৰ এটা মন্দিৰত পুৰণি পুখুৰী এটা আছে, আপোনালোকক দেখাই আছোঁ। এই পুখুৰীটোত ধৰি লওক কোনোবা আহিলে পূজা কৰিবৰ কাৰণে
কোনোবাই পুখুৰীটোত গা ধুৱে বা এই মুণ্ডন কৰে যে চিলকৰণ কৰে যে বা নতুন প্ৰথম একদম বাচ্চা জন্ম হোৱাৰ পিছত যেতিয়া প্ৰথম চুলি খুৰাই দিয়ে মানে চুলি কাটে তেতিয়া ইয়াত গা ধুবৰ কাৰণে আনে। এইটো হৈছে অতি পুৰণি পুখুৰী। এই চাওক বাবাবোৰে পাৰত বহি আছে, কিবা তাত ধুনীয়া লাগে। আৰু এই আপোনালোকৰ ওপৰৰ পিনে চাওকচোন মানুহবোৰ যে দেখিছে সেই চব আপোনাৰ লাইন ধৰি আছে মেইন মন্দিৰৰ ভিতৰত সোমাবৰ কাৰণে। আৰু এইটো হৈছে দূৰৰ পৰাই মেইন মন্দিৰটো। আৰু আপোনালোকে এইটো টাইমত আহিব, কিয় জানেনে? এইটো টাইমত মানে মানুহ বেছি নাথাকে, আপুনি যিমান দেখিছে মানে বহুত কম দেখিছে। আৰু যদি আপোনাৰ মাঘৰ মাহত আহে বা অম্বুবাচী মেলাৰ সময়ত আহে তেতিয়াতো হাজাৰ হাজাৰ মানুহ। তেতিয়া আপোনাৰ এইখিনিতো ইয়াতো ঠাই নাথাকে বহিবৰ কাৰণে। এতিয়া ধুনীয়া মানুহ কম আছে আৰু ধুনীয়া মানে কি চবফালে চাব ঘূৰিব ভাল। আৰু যিটো মন্দিৰ আছে মন্দিৰৰ ভিতৰতো সোমাবৰ কাৰণে মানুহ কম থাকে, মানে এইখিনিও কম। ইয়াত যিমান লাইন দেখিছে এইবোৰো কমতেই পৰে। মানে অম্বুবাচী টাইমত বা মাঘৰ মাহত ইমান বেছি মানুহ হয় মানে বহুত বহুত বেছি। আৰু ধূপ চাকি দি চবফালে মন্দিৰত পূজা অৰ্চনা কৰি এতিয়া উভতি যাওঁ আৰু নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈকে লৈ আহিম। গতিকে এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আহক কামাখ্যা মন্দিৰ দৰ্শন কৰক। আজিলৈ বাই।